অহা 7 জুনত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব। টুইটাৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে মেট্ৰিকৰ ফলাফল আগন্তুক অহা 7 জুনত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব বুলি টুইটাৰ যোগেদি প্ৰকাশ কৰিছে। আপোনালোকক স্ক্ৰীনত দেখুওৱা হৈছে, আপোনালোকে চাই ল'ব পাৰি যে হিমন্ত বিশ্ব শৰ্মাই 7 জুনত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে। আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছোঁ যে সেবা কৰ্তৃপক্ষও কৈছে অহা 7 জুনত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব। এইটো ফাইনেলি ডিক্লেয়াৰ কৰিছে, সেবায়ো কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো টুইটাৰ যোগেদি প্ৰকাশ কৰিছে অহা 7 জুনত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব বুলি। এইটো ফাইনেল ডিচিশ্যন লৈছে, এইটো কোনো ধৰণৰ মিছা নহয়, আপোনালোকে মিছা বুলি ভাবি নল'ব, এইটো সেৱা কৰ্তৃপক্ষও কৈছে। এইবাৰো 2021ৰ দৰেও ফলাফল ঘোষণা কৰিব। যেনেদৰে 2021ত কেনেকুৱাকৈ ফলাফল ঘোষণা কৰিছিল, ঠিক তেনেদৰে 2022তো তেনেকুৱাই ফলাফল ঘোষণা কৰিব। এইবাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ হাৰ অতি সংখ্যক বেছি, 99% ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।